হেল্ল' এভৰিৱান, মাংসখিনি দেখি চাগে গম পাইছে আজি মই কি বনাব লৈছোঁ। হয়, আজি মই কুকুৰা মাংস বনাব লৈছোঁ। এইফালে মই আলু, পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট ৰেডি কৰি লৈছোঁ। মানে চৰ্দি লাগি আছে কাৰণে মাতটো এনেকুৱা ধৰিব পাৰিছে চাগে। আৰু মই এতিয়া মোৰ মাৰহঁতৰ পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইফালে মই ভালদৰে মাংসখিনি বনাই লৈছোঁ, অলপ তেলতে ভাজি আছোঁ। জুইত বনাইছোঁ যে মানে জুইত খোৱা সোৱাদটোৱে বেলেগ। চাই চাওকচোন মই আজি কেনেদৰে কুকুৰা মাংসটো বনাওঁ। বেলেগ একো ইউজ কৰা নাই। মাতটো গম পাইছে চাগে কিমান চৰ্দি লাগি আছে। সেইকাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। তথাপিও আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। এইফালে মই ভালদৰে মাংসখিনি অলপ ফুটাই লৈছোঁ তেলতে। এনেকৈ জুইত বনাই খাই খুব ভাল লাগে। সেইকাৰণে মই প্ৰায় জুইতে বনাওঁ। নিমখ হালধি চব দি ল'লোঁ। ইমান ভালদৰে দেখুওৱা নাই হোৱা বাৰু। এইফালে অলপ গৰম পানী দি দিলোঁ উতলিবৰ কাৰণে। এইফালে মোৰ আজি ভাত ৰেডি।